সো হেল্ল' গাইছ, এতিয়া আজি মই স্কুলত আহিছোঁ। এতিয়া মই ভেকচিন ল'বলৈ যাম। আপোনালোকক দেখাইছোঁ কেনেকৈ ক'ত ভেকচিন ল'বলৈ যাম। এতিয়া মানে আমাৰ লিষ্ট হৈ গ'ল অলৰেডি। এতিয়া আমি খালি ভেকচিন ল'বলৈ যাম। এতিয়া আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আৰু ইয়াৰ আমাৰ জমছেদ ভাই, ইয়াৰ হ'ল মানে ইয়াৰ তোমাৰ চেনেলটোৰ নাম কৈ দিয়া। JTA Blog 07 আৰু এটা আমাৰ মিউজিক ভিডিঅ' আছে, সেইটো আৰ্টছ লাইফ AARJ লাইফ। আজি যিটো ভিডিঅ' বনোৱা হৈছে সেইটো কেৱল আপোনালোকৰ বাবে বনোৱা হৈছে, কাৰণ ভেকচিনটো ল'ব লাগেই। কাৰণ এইটো ক্লাছ 10ৰ ল'ৰা ছোৱালীৰ কাৰণে এইটো কমন ল'বই লাগিব, নহ'লে আমি মেট্ৰিক পৰীক্ষা দিব নোৱাৰিম। আৰু এতিয়া মই আপোনালোকৰ ডাইৰেক্ট তাত গৈ আছোঁ। তাত গৈ আপোনালোকক সেইখিনি দেখাইছোঁ। চ' হেল্ল' দোস্ত, আজি আমি গৈ আছোঁ ছেকেণ্ড ড'জ ভেকচিন ল'বলৈ। আমাৰ স্কুলৰ পৰা ক্লাছ 10ৰ ছেকেণ্ড ড'জ আজি ভেকচিন দিব। এতিয়া আমি মানে য'ত ভেকচিন ল'ম তাত সেইখিনি জেগা আপোনালোকক দেখাইছোঁ, চাই থাকক। ইয়াত ভেকচিন দি আছে, আপোনালোকে চাই থাকক। ইয়াৰ আমাৰ হ'ল আমাৰ স্কুলৰ ষ্টুডেণ্ট, ইয়াত ভেকচিন দি আছে। এইটো হ'ল আমাৰ ষ্টুডেণ্ট, চাই লওক। সো হেল্ল' দোস্ত, এইকেইজন হ'ল মোৰ ক্লাছমেট। এতিয়া আমি ইয়াত ভেকচিন ল'ম। আমাক এতিয়া ৰুল মতে মাতিব, আমি যাম, এজন এজনকৈ ভেকচিন ল'ম, আপোনালোকক দেখাম। আৰু আমি ইয়াত যে মানে ভেকচিনটো ল'বলৈ আহিছোঁ, চাক সকলো মুখতে প্ৰায় মাস্ক আছে। মাস্কটো কম্পালচাৰী, এইটো লাগিবই, কাৰণ কৰোণা যিহেতু চলি আছে সেইকাৰণে। ইয়াত চাক, আমাৰ স্কুলৰ ষ্টুডেণ্ট সকলোখিনি আমি আজি ভেকচিন ল'বলৈ ইয়াত চাব চেণ্টাৰত আহিছোঁ। এতিয়া আপোনালোকক ভেকচিনখিনি দেখাম কেনেকৈ লওঁ। গৈ আছোঁ য'ত ভেকচিন লয় তাত মই গৈ আছোঁ, আপোনালোকে চাই থাকক। মই দেখাই আছোঁ ইয়াত ভেকচিন লয়। চ' ফাইনেলি গাইজ, মই এতিয়া ভিতৰত আহিছোঁ। এতিয়া আমাৰ মানে নাৰ্ছ এজনী আমাৰ ভেকচিন দি আছে। ভেকচিনখিনি মই আপোনালোকক চাক দূৰত দি আছে। এতিয়া মানে আমাক দিব, এইটো দেখক। ভাই ইও এতিয়া ব্লগ বনাই আছে, ময়ো ব্লগ বনাই আছোঁ। ইয়াত মানে আমাৰ ছেকেণ্ড ড'জটো ল'ম, সেইকাৰণে ইও ব্লগ বনাই আছে। ছাপোৰ্ট কৰিব। আৰু ইয়াৰ লিংকটো মই ডিছক্ৰিপশ্যনত আপোনালোকক দি দিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ লিংকটো দি দিব। চ' ফাইনেলি ইয়াত আমি ভেকচিন ল'ম। এতিয়া মোৰ লগৰকেইটা মানে লৈ আছে ভেকচিন। এইকেইটা আপোনালোকে চাওক সিহঁতৰ কেনেকৈ ভেকচিন লয়। ইয়াৰ মোৰ দাদা এজন তাই এতিয়া ভেকচিন ল'ম, আপোনালোকে চাই থাকক। এতিয়া মই আপোনালোকক মিউজিকৰ সহায়ত আৰু কিছুমান ভেকচিন লৈ আছে মোৰ লগৰ, সেইকেইটাক দেখাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। Through the wastelands, through the highways, till my shadow turns to sun rays, and on we'll go. Through the wastelands, through the highways, and on we'll go. তুমি কি ভেকচিনটা ল'লা, কেনেকুৱা লাগিল তোমাৰ? ভাল লাগিল। দুখ পাইছে নে নাই? তোমাক যেনেকৈ সোমালে মই চাই মোৰ কান্দা আহি আছে, কিন্তু মই গম পোৱা নাই। ভয় নাখাব, লৈ ল'ব, বাৰৰ কাৰণে দিয়া আছে। আপোনালোকো লৈ ল'ব, যিহেতু ক্লাছ 10ত ষ্টুডেণ্টে চাই আছে, তোমালোকো লৈ ল'বা। তুমি যে ভেকচিন ল'লা, তোমাৰ কেনেকুৱা লাগিল অলপ কোৱাচোন। বহুত ভাল লাগিল ভেকচিনটো লৈ। ভেকচিনটো দুখ পোৱা নাই, অলপ পাইছোঁ। আৰু কি ক'ম এইখিনি। চাই থাকক সকলোখিনি মানে মোৰ লগত যিখিনি লগৰীয়া সেইখিনি সকলোখিনি ভেকচিন লৈ আছে। এতিয়া মই ভেকচিন ল'ম। এতিয়া মোৰটো মানে আপোনালোকক দেখাম মই কেনেকৈ লওঁ। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। মই এতিয়া ভেকচিন লৈ আছোঁ, চাই থাকক। এতিয়া চাক মোক দিব, সেইটো কি কৰি আছে। এতিয়া মোক ভেকচিন দিব, আপোনালোকে চাই থাকক। চাক সোমাই আছে, মোৰ ভয় লাগি যাব। কেমেৰাত ডাইৰেক্ট চাই আছোঁ, এই ভয় লাগি আছে। সোমাই দিলে গোটেইখিনি। ইমান মজা লাগিল। চাক ইয়াত দিছে, কোনো পঞ্চ নালাগে। এইবিলাক এনে এইবিলাক এনে সিহঁতে মানে ইয়াত লগাই থাকে, এইবিলাক মোৰ নালাগে। আৰু লাগিছোঁ, ভাল লাগিল। মানে মই ভাবিছোঁ দুখ পোৱা যায়, কিন্তু হেৰি ইমান দুখ পোৱা নাযায়। চ' হেল্ল' গাইছ, এতিয়া মই ভেকচিন লৈছোঁ। এতিয়া মই অনলাইন কৰিব লাগিব। এতিয়া মই আপোনালোকক অনলাইন কৰাটো দেখাম, অনলাইন কেনেকৈ কৰে আপোনালোকে চাই আহি পৰিছোঁ। এতিয়া চাই থাকক, মই অনলাইন কৰিবলৈ আহিছোঁ। চাক কিমান ষ্টুডেণ্ট, প্ৰায় 30টা হৈ যাব। মই একেবাৰে লাষ্টতে হ'ব লাগিব, কাৰণ মই লাষ্টত আহিছোঁ। এতিয়া আপোনালোকে চাই থাকক, এয়া চাক কিমান ষ্টুডেণ্ট। মই একদম 120 নম্বৰ, ডাইৰেক্ট 120 নম্বৰ। এতিয়া মই লাষ্টত, চাই থাকক। আৰু এইটো হ'ল টিকেট। এই যে আমি যে ভেকচিন লৈছোঁ, এই ভেকচিনৰ টিকেট হ'ল এইটো টিকেট চালে আমি ইয়াত লাইনত থিয় হ'ব পাৰোঁ। চাক মই লাষ্টৰ পৰা একেবাৰে মাজত সোমাই পৰিছোঁ। মানে সৰু ল'ৰা ছোৱালীকেইটা আছিল, সিহঁতক মানে খেদি একদম মাজত সোমাই পৰিছোঁ। এতিয়া মানে চাই থাকক, চাক আমাৰ শাৰীটো কেনেকুৱা। এইটো হ'ল আমাৰ শাৰী, চাক কিমান দীঘল। আপোনালোকে দূৰত যে চাইছে, মানুহ এজন আমাৰ ছাৰ হয়। ছাৰে আমাৰ অনলাইন কৰি আছে। মোৰটো কৰিব, মোৰটো কৰাৰ সময়ত আপোনালোকক মই দেখাম কেনেকৈ কৰে। চ'
চ' হেল্ল' দোস্ত আপোনালোকে চাই আছে আমি এতিয়া ছেকেণ্ড ড'জটো ল'লোঁ মানে ইয়াত অনলাইন কৰি আছে আমাৰ ছাৰ এজন অনলাইন কৰি আছে ইয়াত মানে যোনে যোনে ভেকচিন লৈছে সিহঁতৰ মানে অনলাইন কামটো ইয়াত হৈ আছে ইয়া চাই থাকক আমাৰ ছাৰে অনলাইন কৰি আছে চাওক মোবাইল আকৌ কলম আকৌ এইটো মানে কৰোণাৰ মানে ফাৰ্ষ্ট যিটো ড'জ লৈছিলোঁ আমি ফাৰ্ষ্ট ভেকচিন যিটো লৈছিলোঁ ফাৰ্ষ্ট ভেকচিনৰ কাগজটো আৰু আধাৰ কাৰ্ডটো আনিব লাগে পিছত আমাৰ ছেকেণ্ড ভেকচিনৰ অনলাইন কামটো হয় ইয়া ছাৰে কৰি আছে ইয়া চাওক সৰু সৰু ভাইটি দুজনে কৈ আছে যে দাদা আমাকো কেমেৰা দুটা আমি কৈছোঁ আহা আকৌ চ' হেল্ল' গাইছ এতিয়া আমি ভেকচিন লৈছোঁ মানে ছেকেণ্ড ড'জ যিটো ল'ব লাগে সেইটো আমি লৈছোঁ এতিয়া আমাৰ এইটো হ'ল আমাৰ মহামাৰী হাইস্কুল এইটো হ'ল আমাৰ স্কুল যিখন স্কুলত পঢ়োঁ ক্লাছ 10ত পঢ়োঁ আৰু এই স্কুলৰ ক্লাছ 10ৰ মানে যিটো ভেকচিন সেইটো ভেকচিন আমি ল'লোঁ অলৰেডি ভেকচিন লৈ অনলাইন কৰি আহিলোঁ আৰু আপোনালোকে যোনে যোনে মোৰ চেনেলটোত নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনৰ পেজটো অল কৰি দিব আৰু লগতে ভিডিঅ'টো এটা লাইক কৰি কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব মানে আপোনালোকৰ এটা কমেণ্ট আমাক বহুত আগবঢ়াব আৰু আপোনালোকে এইটো নাভাবিব যে মোৰ ছাবস্ক্ৰাইব কম আছে বৰ্তমান 40টা নিচিনা ছাবস্ক্ৰাইব আছে আকৌ ছাবস্ক্ৰাইব কম ভাবি আপোনালোকে ছাবস্ক্ৰাইব নকৰিব তেনেকুৱা নাভাবিব কাৰণ মানুহে সৰুৰ পৰাহে ডাঙৰ হয় ডাঙৰৰ পৰা ডাঙৰ নহয় দেই সেইকাৰণে আমাক অলপ ছাপোৰ্ট কৰক তেনেহ'লে আমি আগবাঢ়িম এইখিনি মই ক'বলগীয়া কথা ক'লোঁ এতিয়া ভাই